নগাঁও আৰু মৰিগাঁও জিলাৰ মানুহৰ বাবে আছে এটা ভাল খবৰ হয় সুখবৰ আপুনি মীন পালন কৰে নেকি যদি কৰে তেনেহলে ভিডিওটো আপোনাৰ কাৰণে এতিয়া কম মূল্যত ভাল প্ৰজাতিৰ লোকেল মাছৰ পোনা পাব আপোনাৰ পুখুৰীত লোকেল মাছ পুহি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব যেনে লোকেল মাগুৰ মাছৰ পোনা লোকেল শিঙি মাছৰ পোনা টেংৰা মাছৰ পোনা শিঙৰা মাছৰ পোনা টেংৰা মাছৰ পোনা এই মাছ সাধাৰণতে নদী খাল বিলত পোৱা যায় যদিও পুখুৰীটো পালন কৰিব পাৰি টেংৰা মাছ স্থানীয় জনপ্ৰিয় মাছ আৰু ইয়াৰ উপৰিও এই মাছ বহুত সুস্বাদু অনুগ্ৰহ কৰি ভিডিওটো শ্বেয়াৰ কৰি ৰাখিব ভাল প্ৰজাতিৰ চিতল মাছৰ পোনা লোকেল শিঙি মাছৰ পোনা গোল্ডেন কালাৰৰ আমুৰ কাপ মাছৰ পোনা লোকেল মাগুৰ মাছৰ পোনা আপোনাৰ যি মাছৰে পোনা লাগে তলত স্ক্ৰীনত কন্টেক্ট নাম্বাৰ দি আছে কল কৰি মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে লোকেল মাগুৰ আৰু শিঙি মাছ পুষ্টিকৰ আৰু ইয়াৰ মাংস সোৱাদযুক্ত যাৰ বাবে ই অসমীয়া খাদ্য তালিকাত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আপুনি যদি লোকেল মাগুৰ মাছৰ পোনা শিঙি মাছৰ পোনা পুহিব বিচাৰি আছে তেন্তে আপুনি ভিডিঅ'ৰ স্ক্ৰীনত কন্টেক্ট নাম্বাৰ দি আছে যোগাযোগ কৰিব পাৰে ধন্যবাদ নমস্কাৰ বন্ধুসকল ইয়াত চাওক কলকাতা ৱেষ্ট বেংগলৰ পৰা আমাৰ মাছৰ পোনা আহিছে ট্ৰেইনেৰে আহিছে তো টেংৰা মাছৰ পোনা আহিছে বহুত ধুনীয়া পোনা আহিছে আপোনালোকক মই দেখুৱাম যদি আপোনালোকে টেংৰা মাছ পুহিব বিচাৰি আছে শিঙৰা মাছ বুলি কয় টেংৰা মাছ পুহিব যদি বিচাৰি আছে মোৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত কন্টেক্ট নাম্বাৰ দি দিম যোগাযোগ কৰিব আপুনি যদি মাছৰ কাৰণে অৰ্ডাৰ কৰে এনেকে আপোনাৰ পুখুৰীত আমি মাছৰ পোনা এৰি থৈ আহিম ইয়াত চাওক আপোনাৰ যদি আধা বিঘা বা 1 বিঘা মাটিৰ পুখুৰী আছে আপুনি 10,000 পৰা 20,000 লৈকে আপুনি মাছ পুহিব পাৰিব এই লোকেল মাগুৰটো ঘনত্বত পুহিব পাৰি ইয়াত চাওক কি ধুনীয়া সাইজ লোকেল মাগুৰৰ পোনা আপোনাৰ যদি লোকেল মাগুৰৰ পোনা লাগে দেৰি নকৰিব স্ক্ৰীনত কন্টেক্ট নাম্বাৰ দিয়া আছে যোগাযোগ কৰিব কল কৰি মাছৰ কাৰণে অৰ্ডাৰ কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ